IIT হল ইণ্ডিয়ান টেলেণ্ট অলিম্পিক এক্সাম। এইটো আমাৰ গোটেই ভাৰতবৰ্ষত প্ৰত্যেক বছৰে হয় আৰু ছাবজেক্ট ৱাইজ এক্সামবিলাক পতা হয়। যেনেকৈ ছায়েন্স আছে, মেথছ আছে, ইংলিছ আছে, SST আছে, হিন্দী আছে, GK আছে, কম্পিউটাৰ আছে। এনেদৰে প্ৰত্যেকটা ছাবজেক্টৰ ওপৰত কি হয়, গোটেই ভাৰতবৰ্ষত মানে একেলগে এক্সামটো পতা হয়। আৰু সেইটো ডেটতে আপোনাৰ কি হয়, প্ৰত্যেকটা স্কুলৰ প্ৰত্যেকটা ষ্টেটৰ পৰা কি কৰে, পাৰ্টিচিপেট কৰে। আৰু সেই অংশগ্ৰহণ কৰাৰ পিছত ফাৰ্ষ্ট ৰাউণ্ডত যেতিয়া পাছ কৰে যে ছেকেণ্ড ৰাউণ্ডটো দিবলৈ ইয়াতে সক্ষম হয়। আৰু ছেকেণ্ড ৰাউণ্ডটো যদি সিহঁতে ভাল ফলাফল কৰিব পাৰে, আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে এই অনুষ্ঠানৰ পৰা স্কলাৰশ্বিপ প্ৰদান কৰা হয়। স্কলাৰশ্বিপৰ লগতে মেডেল, চাৰ্টিফিকেটছ, এনেধৰণৰ বহুতখিনি বস্তু টিচাৰসকলৰ লগত সাংঘাতিক দিয়া হয়। এইবাৰ 35 দিয়াৰ পিছতে আপোনাৰ 26জনে পাছ কৰিছে আৰু বিভিন্ন ছাবজেক্টতে পাছ কৰিছে। ইংলিছত পাছ কৰিছে, ছায়েন্সত পাছ কৰিছে আৰু মেথছত। 3টা ছাবজেক্টত আমি দিছিলোঁ, 3টা ছাবজেক্টতে উত্তীৰ্ণ হৈছে আৰু ভাল প্ৰদৰ্শন কৰিছে, ভাল মাৰ্কছো পাইছে। মোৰ দেন 90 ওপৰতো বহুত ল'ৰা ছোৱালী পাইছে। আৰু 60 একচুৱেলি এইটো হ'ল আপোনাৰ কাট অফ মাৰ্কছ। 60% তলত হ'লে নহ'ব, 60 ওপৰতে লাগে। আৰু মই ভাবোঁ এইখিনিৰ কাৰণে আমাৰ শিক্ষকসকলকো মই ধন্যবাদ দিম। আমাৰ শিক্ষকসকলেও অনেক কষ্ট কৰিছিল। তাৰ আগতে আমি সিহঁতৰ কাৰণে ৱৰ্কশ্বপো ৰাখিছিলোঁ, ট্ৰেইনিঙো ৰাখিছিলোঁ, কেনেকৈ এপেয়াৰিং কৰিব লাগে, কেনেকৈ ক্ৰেক কৰিব লাগে, কোনটো প্ৰশ্ন কেনেকৈ ধৰণে চিন্তা কৰি পেলাই আনচাৰটো উলিয়াব লাগে, সেইধৰণে আমি ট্ৰেইনিঙো দিওঁ। সেই বছৰে দিয়া চিলেক্ট হ'লা, ফাৰ্ষ্ট ৰাউণ্ডত উত্তীৰ্ণ হ'লা, তাৰ বিষয়ে আপুনি? I scored 88 marks in this exam. I love appearing on this exam. It helps us to get job on our future life. When we crack this first level of this exam, in the next second level, we can also get trophies, scholarship, medals, and etc. So I love to participate in this kind of exam. So that's it. এক্সামটো তুমি ফাৰ্ষ্ট ৰাউণ্ডত উত্তীৰ্ণ হ'লা, এতিয়া এক্সামটো দি তোমাৰ অনুভৱটো কি আৰু কিমান নম্বৰ পাই তাৰ বিষয়ে আপুনি? মই 70% পাই মেলি এইটো এক্সামত উত্তীৰ্ণ হৈছোঁ আৰু মই এইটো এক্সামটো বহুত ভাল পাওঁ, কাৰণ ইয়াৰ আমাৰ ফিউচাৰ লাইফত আমাক আগবাঢ়ি যোৱাত সহায় কৰে। আমি ফিউচাৰত যদি কিছুমান জব এপ্লাই কৰোঁ, তো আমি ইয়াত পোৱাটো আমাৰ সম্ভৱ। তুমি কিবা ক'বা? I 70% আপোনাৰ বিদ্যালয়খনত কিমান বছৰ হ'ল অভিজ্ঞতা, আৰু এই অভিজ্ঞতাৰ বিষয়ে আপুনি কি ক'ব বিচাৰে আৰু কেনেকুৱা পাইছে বিদ্যালয়খনত কাম কৰি? আমাৰ বিদ্যালয়খন 2018 চনত স্থাপিত হৈছিলে আৰু মই তেতিয়াৰ পৰাই বিদ্যালয়খনৰ লগত জড়িত হৈ আছোঁ। বিদ্যালয়খনত যথেষ্ট ভাল লাগে। আমাৰ যেতিয়া 2018 চনত স্থাপিত হৈছিলে, তেতিয়া আমাৰ ক্লাছ 3ৰ পৰা ধৰক ডাঙৰখিনি 3ৰ পৰা আছিলে আৰু ক্লাছ নাৰ্চাৰী KG আছিলে, আৰু সিহঁতৰ লগত জড়িত হৈ খুবেই ভাল লাগে। আৰু আমাৰ বিদ্যালয়খনত ধৰক কেৱল শৈক্ষিক দিশটোৰ ওপৰতে গুৰুত্ব দিয়া নহয়, বাকী দিশসমূহৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়া হয়। সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল ধৰক পঢ়াৰ সমান্তৰালকৈ সিহঁতি খেলা ধূলা, গীত মাত এইবিলাকতো যথেষ্ট আগবঢ়া হয়।